1, 2, 3, 4. দাদা 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 কোন মই দাদা মই কোন তই এই ৰাতি কৰপে আহিছে তই দাদা বৰুৱা যে বৰুৱা অ আজি তাৰ লগত মই বহু বছৰ ধৰি কাম কৰিছোঁ তাৰ পাছত সি মানুহটো বৰ ঠিক নহয় যেন এতিয়া পাইছোঁ মই কি কৰিম মই তাৰ পৰা পলাই আহিছোঁ দাদা দাদা মোক সহায় কৰক সি সি মোৰ লগত অলপ গাদ্দাৰি কৰিলে বৰুৱা তোক মই চাই ল'ম এই যা তাতে সোমাই থাক মাইনা নৱজিতৰ ভণ্টি নেকি অঁ নৱজিতৰ বন্ধু নেকি ভণ্টি অঁ নৱজিত কেনেকৈ কি হ'ল গম পোৱা তথ্য মই ল'ব আহিছোঁ কি কৰিব পাৰোঁ মই চাই লওঁ অঁ ডেকা আৰু বৰুৱা ঠিক আছে মই তদন্ত কৰি আছোঁ ন্যায় ঠিক আছে মই যিমান পাৰোঁ সহায় কৰিম ঠিক আছে আৰু বাকী খবৰ আছোঁ মোটামুটি ভালে তোমালোকৰ আছো এই বাগৰ মাল দিয়া হ'ব দেই পানী কিবা নালাগে ই অলপ ডুপ্লিকেট মাল বছ 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 এইটো কি বস্তু নো এইটো কি বস্তু নো ভাতত পাব দেখোন এইটো অঁ এইটো এতে মাৰে নেকি এতে মাৰি লৈছোঁ ক'ত মাৰিলো মাৰিলো ঐ চম্পাক জংঘালত পেলাই দি থৈ আহ হ'ব অতি শীঘ্ৰে য়েছ যা বৰুৱাক ফোন ল'ব বছ হেল্ল' বৰুৱা আৰু দাদা অঁ কি হ'ল ভাবিলে আমি চাপ্লাই দিব পাৰোঁ মা কি হ'ল মই একলে নাজানো আৰু দত্তই কি কৰি আছে খাবা এটা ততেৰি আৰু পইচা মই দি আছো খালি কি এটা মানুহ পঠাই দি মোৰ মাল যাব জাগা কাম শেষ খালি কেনেকৈ পাৰোঁ কালি আজি কাহিব নালাগে মোৰ মালগিলা ৰৈ আছে নহয় পাগলৰ কি খবৰ পাগল কি হয় পাগল গাই গৈছে নহয় বহুত ৰাতি চলি এটা আহিছিল আৰু সি অলপ পাগল মানে আচলকৈ পাগল এই বল মালবা বছ আৰু চাহ খাব নাবি বছ ফ্লেট কৈ আছে তোকো মই চাইহে আছো কোনদিনা ৰ'ব মোটামুটি ৰেপি এনেকে ৰেপি দিম এইটোৰে কাম বেছি ন পাগল গেলি এইটোৰে কাম কোনে বা বনাইছিল বহুত দিন চলোৱা না কাৰোবাক উৰব পাৰিলি মালটো আজিকালি বহুত টেনশ্যন হৈ গৈছে এই পইচা চইচাও নাই কি কৰোঁ ভাবিয়ে পোৱা নাই ৰ
এইটো মোৰ জীৱন আৰু এই বিষপানীয়েই মোৰ সকলো। আলে দেখা মন গৈছিল হয় দেখা কিবা এটা দিব পইচা লৈ আহিবি ওকে এতিয়া কিবা খাই লওঁ পইচা মালটো আনাতে খাই যাম আজিকালি কিন্তু পুলিচ ষ্টেট মইতো মানে ভাল নহয় মইতো হ'ব মানে যেতিয়া দেখাও নোৱাৰিম নিজে মানে জিবি আৰু নাম নলয় কিন্তু কেইদিন মাল খাম আৰু বেলেগৰ পইচা দি মই। বস্তা নেকি বছ লৈছে ৰ'ব বস বছ কি আনিছ ক'ব বছে মাল দিব দিছিল হয় কোন মই বস আলি খালি হয় তই পাগল বছ কি হৈছে মাল মাৰিব বছ প্ৰাইভেট আছে নে হ'ল লেগাৰ আনছে নাই নাই বসে চিঠি দিব বছে বেছি দিব বোলে তাৰ বছে মানে মোৰো হয় হয় লৈ যা ঐ পাগল বছ মালবা ঠিক আছে ঠিকে আছে মই যাওঁ যা যা বস যাওঁ কেছ ঐ পাগল বছ মালবা দিবি কামটো শেষ দত্ত অ বহুত দিনৰ মূৰত দেখোন আহিলো তো তোৰ খবৰে নাই এই দত্ত বহিল অ বহি লওঁ দে বছ অ দত্ত আহিছে অ নকৰো অ দত্ত বহুত দিনৰ মূৰত দেখোন খানাৰ পৰা আহিলো তহঁতৰে খবৰ ল'বলৈ খবৰ ল'ব আহিছে নে মান লিবি আহিছে বাকী দিম নাই 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 সেইটো নহয় ঐ পোৱালি মালবাক অ বছ মানলো মানলো হে ল ল চলো ইউ পোৱালি নাচ কৰি থাকে লাষ্ট নাই 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 বঢ়িয়া বঢ়িয়া দত্ত কিবা আনছে নেকি এই মইনো ক'ত আনিম হা মই বস্তু তোমাক আছে নেকি মইতো গম নাপাওঁ না মাল খাবিয়ে নে নাখোৱা মানুহ না এইটো এনেকুৱা হাইজিক দত্ত হয় আমাৰ নামটো হয় নাই যি বছ মানে কি আমাৰ যিজন কি বছ থানাত উঠি আহিছে যিজন উঠি বহুত ষ্ট্ৰিক হয় তোৰ উচি স্ত্ৰী আমাৰ নামটো আমি কি কৰিম মানে বহুত চেষ্টা কৰিলো মই ইফালে দেখা চাপ দিছে দেখা এতিয়ালৈকে অচিজনে পইচা ল'বই খোজা নাই নলয় তাৰমানে নালগে পিছত কামত আহিব দত্ত দেখাতো চিনিয়ে পাব নাই তই দেখা যেনে ধৰিব তাকে ধৰা দিব নাই নাই বছ সেইটো আপুনি চিন্তা কৰিব নালাগে মই তোক ঠিকে মালটো দি আছো চিন্তা কৰিব তোক কি আৰু লাগে নেকি নাই 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 লৈ লওঁ মালটো লওঁ কামটো কৰিবি ঠিকমতে বুজি পাইছে পইচা ঠিক মতে পাই আছ কাম ভালদৰে কৰিবি হয় ঠিক আছে বাৰু চেষ্টা কৰিম মই
ছোৱালী একো নাখায় হয় বছ সি মাতটো চিনি পায় কামটো নকৰে বছ আহিলো আৰু ইয়াত কিয় কে ইয়াত মাল নিবি আহিছে মাল মাল এক যাও নেকি মাল মাল চিনি পায় মাল চিনি পায় যাও নেকি মালকে দেখাই মাল দিয়ে দেছি অঁ এই ফোন চলি যায় লওক ইয়াততো নিদিবই লাগে যা 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 কৈ যা কাম কৰিছে কাম আৰু কৰিছে বছ ঠিক আছে গৈ থাকো মই কামটো মই কৰি দিম যিমান পাৰোঁ সোনকালে টকা হ'ব এই কাম নাই ইয়াত আৰামছে ওই যা 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 তাড়াতাড়ি যা পড়বি যাবি নৱজিৎ যে আছিলে হয় নৱজিৎ আৰু বৰষাৰ মাজত সম্বন্ধ কি জানিব পাৰো নেকি? মই নাজানো মই গম পোৱা মতে নৱজিতৰ লগত সম্বন্ধ আছিলে প্ৰেমৰ সম্বন্ধ ছাৰ মাল ছাৰ ঐ অল, কি হৈছে মাল ছাৰ লাগিব মই ইয়াত ক'ত খাব অহা নাই কিছু কামৰ কাৰণে আহিছো ঐ পাগল পাগলামি য'তে ত'তে নকৰিবি ছাৰ চিৰিয়েলৰ লগত না মই এবাৰে কৈছো দুবাৰ নকওঁ আৰু দুবাৰ লাগিলে থৈ দে কৰি দিম ছাৰক মেনেজ দিয়া কিবা মাল চাল লাগে যদি ল আৰু উঠ অলপ দেখা এতিয়া মই আহিম নেক্সট টাইম যদি ক্লু পাই যাওঁ এইটো বিপদ আছে আৰে ঐ মিষ্টাৰ চৌধুৰী নে চৌধুৰী এইখন মোৰ ঘৰ ইয়াতে থানাৰ লেভেল দিবি কি দিছে এতিয়া পইচা ছাৰ এই নিকম চৌধুৰী এই পোষ্ট অফিচাৰ বুলি ভাবিছা নেকি এইযোৰৰ মূল্য মই কি বুজি নাপাওঁ হা দেখা তুমিও কিন্তু সাৱধানে থাকিবা এইবিলাক পিছত চাম আৰু মোৰো এদিন দিন আহিব নেক্সট টাইম যদি পাই যাওঁ মই চাই থকা বতৰে নহয় ময়ো যোনদিনা ধৰি বাঘে ধৰা দিম নেক্সট টাইম যদি ক্লু পাই যাওঁ গ্ৰেপ্তাৰ কৰিবলৈ আৰে কি চাই আছা